Hello viewers, স্বাগতম জনাইছো মোৰ চেনেল আসামিছ আড্ডালৈ। বৰ্তমান দেশৰ এটা শব্দ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু সেই শব্দটো হৈছে ফণী। দক্ষিণ ভাৰতৰ লগতে উৰিষ্যা, ওয়েষ্ট বেংগল আৰু অসমত ত্ৰাসৰ সৃষ্টি কৰা এই কালা ধুমুহা ফণী কি আৰু এই কালা ধুমুহা আহিলে সেই অঞ্চলসমূহত কেনেকুৱা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, কালি নিশা ৮ মান বজাত দক্ষিণ ভাৰতৰ বিশাখাপট্টনমৰ পূব দিশত এই ধুমুহাই ইতিমধ্যে 160 কিলোমিটাৰ গতিবেগত খুন্দা মাৰিছে। আজি শুক্ৰবাৰ ৩ মে ২০১৯ তাৰিখে এই ধুমুহাই দিনৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত উৰিষ্যাৰ সমুদ্ৰ কাষৰীয়া অঞ্চলত ২০০ কিলোমিটাৰ গতিবেগত খুন্দা মৰাৰ সম্ভাৱনা আছে। যদিহে এই ধুমুহাই উৰিষ্যাৰ সমুদ্ৰ কাষৰীয়া অঞ্চলত ২০০ কিলোমিটাৰ গতিবেগত খুন্দা মাৰে তেতিয়াহ'লে সেই অঞ্চলত অসংখ্য ক্ষয়ক্ষতি হ'ব পাৰে। কিয়নো যিকোনো ধুমুহা যেতিয়া ২০০ কিলোমিটাৰ গতিবেগত আহি সমুদ্ৰ কাষৰীয়া অঞ্চলত খুন্দা মাৰে তেতিয়া সেই অঞ্চলত ৭ ফিট পৰ্যন্ত ঢৌৰ সৃষ্টি হ'ব পাৰে আৰু এই ঢৌৰ ফলত সেই অঞ্চলত বসবাস কৰা মানুহৰ লগতে অসংখ্য জীৱ জন্তুৰ অনেক ক্ষতি হ'ব পাৰে। যেতিয়া কোনোবা এটা অঞ্চলত ঘূৰ্ণীবতাহ আহে তেতিয়া বতৰ বিজ্ঞান বিভাগে তাত ৩ প্ৰকাৰৰ ছিগনেল ব্যৱহাৰ কৰে। এটা হৈছে ৰেড ছিগনেল, ২ নম্বৰ হৈছে য়েল্লো ছিগনেল আৰু ৩ নম্বৰ হৈছে গ্ৰীণ ছিগনেল। বৰ্তমান উৰিষ্যাত বতৰ বিজ্ঞান বিভাগে য়েল্লো ছিগনেলৰ জৰিয়তে তাত বসবাস কৰা লোকসকলক এলাৰ্ট কৰি দিছে। যেতিয়া ঘূৰ্ণীবতাহ আহে তেতিয়া বিশেষকৈ সমুদ্ৰ কাষৰীয়া অঞ্চলত বহু পৰিমাণে ক্ষয়ক্ষতি হয়। সেইকাৰণে চৰকাৰে নিৰ্দেশনা জাৰি কৰে ঘূৰ্ণীবতাহৰ সময়ত কোনো মাছমৰীয়া যাতে সমুদ্ৰত মাছ মাৰিব নাযায় আৰু সেই সমুদ্ৰ কাষৰীয়া লোকসকলক অতি সোনকালে সুৰক্ষিত জেগালৈ নিয়াৰ ব্যৱস্থা কৰা হয়। লগতে চিকিৎসালয়, NDRF, SDRFৰ লোকসকলকো এলাৰ্ট পজিশ্যনত ৰখা হয় যাতে যেতিয়া কোনো বিপদ আহে তেতিয়া তেওঁলোকে নিজৰ দায়িত্বসমূহ সুকলমে পালন কৰিব পাৰে। বৰ্তমান ফণী নামৰ যিটো ধুমুহাই দক্ষিণ ভাৰতৰ লগতে উৰিষ্যাত ত্ৰাসৰ সৃষ্টি কৰিছে সেই ঘূৰ্ণীবতাহটোৰ উৎপত্তি কেন্দ্ৰ হৈছে বাংলাদেশ আৰু বাংলাদেশে এই ধুমুহাটোৰ নাম ৰাখিছে ফণী। ফণীৰ অৰ্থ হৈছে বিধ্বংসী বা ধ্বংসকাৰী। ২০০৪ চন পৰ্যন্ত যিসমূহ ধুমুহা বা ঘূৰ্ণীবতাহ আহিছিল সেই ধুমুহা বা ঘূৰ্ণীবতাহসমূহৰ নাম বতৰ বিজ্ঞান বিভাগে ৰাখিছিলে। কিন্তু ২০০৪ চনৰ পিছত ভাৰতৰ লগতে বিভিন্ন দেশত যিসমূহ ঘূৰ্ণীবতাহ বা ধুমুহা আহিছে সেই ধুমুহা বা ঘূৰ্ণীবতাহসমূহৰ নাম দেশসমূহে নিজেই নামাংকিত কৰিছে। সমুদ্ৰ কাষৰীয়া ৰাজ্য হোৱাৰ বাবে উৰিষ্যাত দেশৰ ভিতৰত সৰ্বাধিক ৯৮ বাৰ ঘূৰ্ণীবতাহ আহিছে আৰু ইয়াৰ ফলত বহু লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে। সকল আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।